নমস্কাৰ বন্ধুসকল, আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে আইলেণ্ড ব্লগছ। বৰ্তমান সময়ত পাঠান মুভিখনক লৈ বহু ধৰণৰ বিতৰ্ক চলি আছে। আমাৰ অসমতো পাঠান মুভিখনক লৈ বহু ধৰণৰ বিতৰ্ক চলি থকা দেখা গৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পাঠান মুভিখনক লৈ কি কৈছে চাওঁ আহক। আৰু ইফালে শাহ ৰুখ খানৰ ছবি পাঠান বিতৰ্কত সন্দৰ্ভত প্ৰতিক্ৰিয়া দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাঠান ছবি বয়কট কৰি বজৰং দলে চিনেমাৰ পোষ্টাৰ জ্বলাই দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পাঠান কি, শাহ ৰুখ খান কোন, একো নাজানো বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। কোনোৱে হিংসাত্মক ঘটনা সংঘটিত কৰিলে আৰক্ষীয়ে ব্যৱস্থা ল'ব বুলিও ক'লে মুখ্যমন্ত্ৰীয়ে। পাঠান ছবিক লৈ গুৱাহাটী এখন চিনেমা হল কালি ভাঙি দিছে, এইটো কিমান যুক্তিসংগত? মই নাজানো কি পাঠান মই এইবিলাক খবৰ নাৰাখো। পাঠানৰ ইমান ভাঙিলে তেওঁলোকে পুলিচক কেছ দিব, আমি একশ্যন ল'ম। ক'ৰ পাঠান কি ওলাই এইবিলাক মই শুনাও নাই, দেখাও নাই, মোৰ সময়ো নাই এইবিলাক। যদি কোনোবাই থানাই কোনোবাই যদি কিবা কৰিছে কেছ দিলে আমি লগে লগে একশ্যন ল'ম, বা পুলিচে হয়তো একশ্যন লৈছেও। কিন্তু ক'ত ইমান সমস্যাৰ মাজত পাঠানৰ কি বস্তুটো কি এইটো? মানে বয়কট ট্ৰেণ্ড এটা আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি। শাহ ৰুখ খানৰ চিনেমা পাঠান, শাহ ৰুখ খান কোন? শাহ ৰুখ খান ছুপাৰষ্টাৰ। আমি কিয় চিন্তা কৰো? আমাৰ ইয়াত কত শাহ ৰুখ খান আছে, হয় নহয়? ডক্টৰ বেজবৰুৱা ওলাব, আমি তাৰে চিন্তা কৰো। গতিকে সকলোৰ চিন্তা হ'ব লাগে যে আমি ডক্টৰ বেজবৰুৱাখন চাব লাগে। মই নাজানো এইবিলাক, মইতো নাজানো এইবিলাক চাব। আপুনি ধুনীয়াকৈ চাই আহক, ইউ উইল গেট ফুল চিকিউৰিটি। মই এইবিলাকৰ টেনশ্যন লোৱা নাই, মই টেনশ্যন লোৱা নাই। কিবা যদি লৈছে তাৰ একশ্যনো দেখা পাব। যদি ল এণ্ড অৰ্ডাৰ ভাইলেট হৈছে তি একশ্যনো ল'ব। কিন্তু চিনেমা হলৰ মালিকেই মোক ৰিকুৱেষ্ট কৰা নাই, যোনে চিনেমা বনাইছে তেওঁলোকেওতো একো কোৱা নাই। ৰাতিপুৱাৰ পৰা মইতো চবৰে ফোন ধৰো। আমি কিয় চিন্তা কৰো? শাহ ৰুখ খানেতো ফোন কৰিলেহেঁতেন যদি কিবা তেনেকুৱা সমস্যা হৈছে। মোকতো বাকী চবেই ফোন কৰি থাকে। সকলো বোম্বাইৰ ডাঙৰ ডাঙৰ যিবিলাক আপুনি নাম কৈছে সকলোৱে মোক 7 দিন 10 দিন কিবা কিবি কথাত ফোন কৰিয়ে থাকে। শাহ ৰুখ খানে যদি ফোন কৰে মই চাই ল'ম কি ইছ্যু আছে। আপোনালোকে গম পায় যিহেতু পাঠানক লৈ কিমান ধৰণৰ বিতৰ্ক চলিছে, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বিতৰ্ক চলিছে। এই বিতৰ্কৰ মাজতো বলিউডৰ কিং শাহ ৰুখ খানে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান নেওচিবলগীয়া হৈছিল। সেই প্ৰত্যাহ্বানসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাওঁ আহক। প্ৰত্যাহ্বান নেওচি জনপ্ৰিয়তাৰ শিখৰত পাঠান। মুক্তিৰ পূৰ্বে আগতীয়া বুকিঙৰ ৰেকৰ্ড। 3টা প্ৰত্যাহ্বান গ্ৰহণ কৰিলে কিং খানে। মুক্তিৰ পূৰ্বে বিতৰ্কৰ পাছত বিতৰ্কৈ বেৰি ধৰা শাহ ৰুখ খানৰ পাঠান ছবিখনক লৈ বিশেষকৈ হিন্দুত্ববাদী সংগঠনসমূহে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে। বহু ঠাইত জ্বলাই দিয়া হৈছে ছবিখনৰ পোষ্টাৰ, হৰ্ডিং আদি। আনকি ছবিখন প্ৰদৰ্শন কৰা ছবিগৃহ জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰিছে বজৰং দলৰ দৰে হিন্দুত্ববাদী সংগঠনে। পাঠান ছবিখনৰ টিজাৰ মুক্তিৰ পাছৰে পৰা আৰম্ভ হৈছে ছবিখনক লৈ বিতৰ্ক। ছবিখনৰ বেচাৰাম গীতটো মুক্তি পোৱাৰ পাছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে। গীতটোত দেখা গৈছে দীপিকা পাডুকনক গেৰুৱা ৰঙৰ বিকিনি সাজত, আৰু তাকে লৈ আৰম্ভ হৈছিল উত্তেজনা, বিতৰ্ক আৰু সমালোচনা। কোনোৱে হিন্দুসকলক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে, আন কোনোৱে আকৌ বৌদ্ধসকলৰ আৱেগক আঘাত কৰা বুলিও দাবী কৰে। কেইবাটাইতো এই ছবিখন মুক্তিৰ বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠনে। ইয়াৰ মাজতে পাঠানে 3টা প্ৰত্যাহ্বান সন্মুখীন হৈ সেইকেইটাত বিজয়ী হ'বলৈ সক্ষম হৈছে। প্ৰত্যাহ্বান 1, মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ তথা বিজেপি নেতা গিৰীশ গৌতমে বিগত বছৰৰ ডিচেম্বৰ মাহত কৈছিল শাহ ৰুখে কন্যাৰ সৈতে বহি ছবিখন চাব লাগে। এই ছবিখনৰ আলোকচিত্ৰ পোষ্ট কৰি তেওঁ বিশ্ববাসীক জনাইছিল যে শাহ ৰুখে নিজ কন্যাৰ সৈতে ছবিখন চাই দেখুৱাওক। ইয়াৰ পাছতে তেওঁ পুনৰ ধৰ্মীয় মতানৈক্য আনি কৈছিল যে মই অতি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আল্লাহৰ ওপৰত এখন ছবি সৃষ্টি কৰক, তাৰ পাছত সমগ্ৰ পৃথিৱীতে তেজৰ বানপানী হ'ব। এনে পৰিস্থিতিত শাহ ৰুখে সুহানা, আৰিয়ানা আৰু গৌৰীক পাঠান দেখুৱাই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এনে পদক্ষেপৰ দ্বাৰা শাহ ৰুখে বিজেপি নেতা গিৰীশ গৌতমক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা বুলি বহুতে ক'ব বিচাৰিছে। প্ৰত্যাহ্বান 2, পাঠান ছবিখন ছবিগৃহসমূহত চলিবনে? ইমান বিতৰ্কৰ পাছত দৰ্শকে সাহস কৰি ছবিখন চাবলৈ আহিবনে? এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়া স্পষ্ট হৈছে। ইতিমধ্যে আগতীয়া বুকিঙৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখনৰ আৰম্ভণিতে সকলোকে আচৰিত কৰি আগতীয়া বুকিঙৰ ক্ষেত্ৰত ব্ৰহ্মাস্ত্ৰ KGF 2ৰ ৰেকৰ্ড ভংগ কৰিছে। অকল সেয়াই নহয়, মুম্বাইৰ প্ৰাচীন চিনেমা হল গোটেই গেলাক্সিত প্ৰথমবাৰৰ বাবে পুৱা 9 বজাত পাঠান প্ৰদৰ্শিত কৰা হ'ব বুলি জানিব পৰা গৈছে। মুম্বাই শাহ ৰুখ ফেন ক্লাবে এই ব্যৱস্থা কৰিছে।
মুক্তিৰ দিন আগবাঢ়ি অহাৰ লগে লগে পাঠান ছবিখনক লৈ বিতৰ্ক তীব্ৰতৰ বাঢ়ি গৈ আছে শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে পাঠান বিষয়ত এক নতুন নিৰ্দেশনা প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ছবিখনৰ প্ৰযোজনা হাউচ জজ ৰাছক জনাইছে যে ছবিখন অতীতিত মুক্তিৰ বাবে বিশেষ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব দিল্লী উচ্চ ন্যায়ালয়ে কৈছে ছবিখনৰ যাৱতীয় তথ্য আদি অতীতি মুক্তিৰ আগতে জমা কৰিব লাগিব লগতে সেন্সৰ বোৰ্ডৰ ক্লিয়াৰেন্স দাখিল কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে পাঠান চলচ্চিত্ৰখনৰ বেচৰম ৰং গীতটোক লৈ হোৱা বিতৰ্ক এতিয়াও অন্ত পৰা নাই বজৰং দলে ছবিখন প্ৰদৰ্শন কৰা ছবিগৃহ জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰিছে প্ৰত্যাহ্বান ৩ পাঠান ছবিখনৰ বাবে মূল প্ৰত্যাহ্বান হৈছে হিন্দুত্ববাদী সংগঠনে ছবিখনক লৈ কৰা বিৰোধ অযোধ্যাত আনকি শ্বাহ ৰূখ খানৰ আদ্যসাধ্যই পতা হ'ল কিন্তু হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদৰ জুইৰ মাজতে পানী ছটিয়াই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এষাৰি কথাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ দলৰ কৰ্মী আৰু নেতাসকলক চিনেমাৰ কথা নকবলৈ পৰামৰ্শ দিয়াৰ পাছতে পাঠান বিৰোধী প্ৰতিবাদে ভালেখিনি হাম কাটিছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি কৰ্মীসকলক কয় চিনেমাৰ দৰে অৰ্থহীন বিষয়ত কোনেও অপ্ৰয়োজনীয় মন্তব্য কৰা প্ৰয়োজন নাই লগতে যিমান পাৰি এনে মন্তব্য এৰাই চলাই ভাল এই মন্তব্যই দলটোৰ উন্নয়নৰ গতিত প্ৰভাৱ পেলাব মোদীৰ এনে আহ্বানৰ পাছতেই পাঠানক লৈ গুজনি গুমৰি থকাসকলৰ মুখ এতিয়া প্ৰায় বন্ধ হৈ পৰিছে এইদৰে তিনিটাকৈ প্ৰত্যাহ্বানত বিজয়ী হ'ল কিং খান শ্বাহ ৰূখ খান পাঠান মুভিখনৰ বিতৰ্ক চলিছে যদিও অলৰেডি বহুত টিকট বুক হৈ গৈছে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব